Welcome to my education channel. আজি মই কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। যিকোনো পৰীক্ষাৰ সুবিধাৰ্থে এই কাৰেক্ট টেন্সবোৰ ব্যৱহাৰ কৰিব পাৰিব। যদি মোৰ চেনেলটো পছন্দ হয় তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইকো দিব। আৰু শিক্ষামূলক ভিডিঅ' বনালে আপোনালোকৰ ওচৰত নটিফিকেশ্যন যাব। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। What time do you dash school? Number A, leave. Number B, lift. Number C, will lift. Number D, has lived. ইয়াত past tense তো নহবই, will live future indefinite তো নহব, present perfect tense তো নহব, এটো শুদ্ধ উত্তৰ হ'ব A, live. What time do you leave school? Number 2, I dash up at 5 o'clock every day. মই প্ৰত্যেক দিনাই ৰাতিপুৱা 5 বজাত সাৰ পাওঁ। কোনো বাক্যত এভৰিডে থাকিলে আমি নিশ্চিত জানিম যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। গট পাষ্ট টেন্স, গট নহব, গেট বি, এটো শুদ্ধ উত্তৰ বি হ'ব। গেটিং নহয়, হেড গটো নহয়। Number 3, the boys dash tennis in the morning. Play, plays, playing, played. তো প্লে হ'ব মানে এটো the boys dash playing in the morning. ল'ৰাহঁতে ৰাতিপুৱা টেনিছ খেলে। এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব। এ নম্বৰত প্লে, এটো প্ৰেজেন্টৰ ফৰ্মত নাই, প্ৰেজেন্টতে আছে কিন্তু প্ৰেজেন্ট টেন্সত এছ বা ই এছ হ'ব লাগিব। এই বি নম্বৰত প্লেছ, এটো প্ৰেজেন্ট টেন্সত আছে। তাৰপিছত চি নম্বৰটো চাওঁ, প্লেইং, এটো প্ৰেজেন্ট ফৰ্মত নাই, প্ৰেজেন্ট ইনডিফিনিট ফৰ্মত নাই। প্লেট, এটো পাষ্ট টেন্সত আছে, এটো নহ'ব। তেনেহ'লে এই 3 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব প্লেছ, নম্বৰ বি। Number 4, I don't dash them very often. Number A, so. Number B, sin. Number C, sing. Number D, see. মই সিহঁতক প্ৰায়ে দেখা নাপাওঁ। এইটোত সঠিক উত্তৰ হ'ব so, past tense নহ'ব, এ নম্বৰটো নহ'ব, বি নম্বৰ চিন, এইটো নহ'ব, চি নম্বৰ চিং, এইটোতো ফৰ্মতে নাই, এইটো নহ'ব। নম্বৰ ডি চি, এইটোৱে শুদ্ধ উত্তৰ। নম্বৰ ডি চি, শুদ্ধ উত্তৰটো হ'ল চি, নম্বৰ ডি। 5 নম্বৰ, does he dash to school every day? তেওঁ সদায় স্কুললৈ যায়নে? আমি জানো যে এভৰিডে থাকিলে সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়, কিন্তু ইয়াত অলপ বেকাকৈ দিছে, মানে অলপ পাজল লগাই দিছে। ঠিক আছে, আমি জানো যে এভৰিডে থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। তেনেহ'লে আমি চাম কোনটো প্ৰেজেন্ট ইনডিফিনিটত আছে। নম্বৰ এ, go. Number B, went. Number C, gone. Number D,
নাম্বাৰ ডি গোছ। তেনেহ'লে আচলতে এই গোছটো ইয়াতে হ'ব লাগিছিল, কিন্তু ইয়াত প্ৰশ্ন কৰাৰ কাৰণে এই ES টো এই ডুৰ লগত হৈ গৈছে। তেনেহ'লে মাত্ৰ গোটো থাকে, তেনেহ'লে এই গোছ ইয়াতে বহা নাযাব। যেহেতু ES টো ইয়াতে গৈছে, তেনেহ'লে আমি এই মাত্ৰ খালি গো নাম্বাৰ এৰ গোটো ইয়াতে বহাই দিম। আচলতে ক'বলৈ গ'লে যদি প্ৰশ্ন বাক্য নহ'লহেঁতেন, তেনেহ'লে আমি হি গোজ টু স্কুল এভৰিডে এনেকুৱাকৈ বহালোহেঁতেন। এইবাৰ আহিলোঁ নম্বৰ 6, শ্বি ডেছ এট দ্য মোমেণ্ট। শ্বি ৰিড আছে, শ্বি ৰিড বুলি ধৰি ল'লে এট দ্য মোমেণ্ট তেওঁ এই মুহূৰ্তত পঢ়ি থকা বুজাইছে। তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই মুহূৰ্তত পঢ়ি থকা বুজাইছে, কোনো কাম এই মাত্ৰাত চলি থকা বুজাইছে। তেনেহ'লে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। এ নম্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত নাই, বি নম্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে। এইটোৱে হ'ব সঠিক উত্তৰ। তাৰ তলকেইটা চাওঁ, উইল ৰিড এইটো নহ'ব, হেড ৰিডো নহ'ব। তেনেহ'লে এইটোৰ সঠিক উত্তৰ নম্বৰ বি হ'ব, ইজ ৰিডিং। নম্বৰ 7, ৰীনা ডেছ দ্য লেটাৰ নাও। ৰীনাই লেটাৰটো লিখি থকা বুজাইছে। নাও মানে এতিয়াই লিখি থকা বুজাইছে। নাও থাকিলে আমি গম পাওঁ যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। তেনেহ'লে অপশ্যনকেইটা চাওঁ আমি। এ ৰোড পাষ্ট টেন্স, এইটো নহ'ব। নম্বৰ বি ৰাইটিং, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত নাই, তেনেহ'লে এইটো নহ'ব। নম্বৰ চি ইজ ৰাইটিং, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে। এইটোৰ শুদ্ধ উত্তৰ এইটোৱে হ'ব, হেজ ৰিটেন, এইটো নহ'ব। লাষ্টৰটো এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স নহয়, এইটো আচলতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সে হ'ব। নম্বৰ চি ইজ ৰাইটিঙেই হ'ব এইটোৰ শুদ্ধ উত্তৰ। নম্বৰ 8, ডণ্ট ডিষ্টাৰ্ব মি। আই ডেছ, মোক বিৰক্তি নকৰিবা। মই ডেছ, তাৰমানে কিবা এটা কৰি থকা বুজাইছে। তেনেহ'লে এ নম্বৰ ৰিড পঢ়া বুজাইছে। বি নম্বৰ উইল ৰিড পঢ়িব, এইটো নহ'ব। হেড ৰিড পাষ্ট পাৰফেক্ট টেন্স নহ'ব। নম্বৰ ডি এম ৰিডিং নম্বৰ ডিটো শুদ্ধ উত্তৰ হ'ব, কাৰণ ডু নট ডিষ্টাৰ্ব মি, মোক বিৰক্তি নকৰিবা। আই এম ৰিডিং, মই পঢ়ি আছোঁ, এইটো কণ্টিনিউৱাছ টেন্সত বুজাইছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ। আহিলোঁ 9 নম্বৰলৈ। নম্বৰ 9, আই ডেছ আব্দুল য়েষ্টাৰডে। নম্বৰ এ চিন, নম্বৰ বি চ, নম্বৰ চি হেড চিন, নম্বৰ ডি চিং। আমি জানো যে কোনো বাক্যত য়েষ্টাৰডে থাকিলে এইটো পাষ্ট টেন্সত হয়। তেনেহ'লে এ নম্বৰ চিন, এইটো পাষ্ট পাৰ্টিচিপল। চ নম্বৰ বি চ পাষ্ট টেন্সত আছে, এইটোৱে শুদ্ধ হ'ব। হেড চিন নহ'ব, চিঙো নহ'ব। নম্বৰ 9ৰ কাৰেক্ট এনচাৰ হ'ল নম্বৰ বি চ। আহিলোঁ শেষৰটো প্ৰশ্নলৈ। নম্বৰ 10, দ্য ৰেইন ডেছ ইন দ্য আফটাৰনুন। ষ্টপছ
will stop stopped এটোৰ শুদ্ধ উত্তৰটো হ'ব stop number D আজিলৈ ইমানে পিছত আকৌ নতুন ভিডিঅ' লৈ আহিম আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা সকলোলৈ ধন্যবাদ থাকিল